रौतायाव सोमोनांथावै जिनाहारि जाथायखौ लानानै नेमसुनि फिनजाथाय उदालगुरिनि रिभार रिजर्टआव सासे 13 बोसोर बैसोनि हिनजावसाखौ मुगैथावै जिनाहारि खालामनाय जाथाय जादोंमोन आरो बे जाथाय जानायनि 5 सान बारलांनायनि उनावबो उदालगुरि जिल्लानि काहिबारियाव थानाय रिभार रिजर्टआव दासिमबो बे रिभार रिजर्टआ दासिमबो सोलिगासिनो दं आरो नेमसुनि आफादगिरि बदरुल इस्लामा गाज्रि खामानि थावनि जानानै थानाय रिभार रिजर्टखौ बन्द खालामनो आरो बे जाथायजों लोब्बा थानाय सुबुंफोरखौ खानो थाखाय दाबि खालामदों। अजद होनाय बायदिब्ला सासे 13 बोसोर बैसोनि हिनजावसाखौ काहिबारिनि मोनसे रिजर्टआव दोनदोंमोन आरो हिनजावसानि बिगुमै बादशाह आलीया गोबां सानसिम जिनाहारि खालामदोंमोन। थांनाय 14 एप्रिल खालि गावनि न'निफ्राय गोमानानै थानाय हिनजावसाखौ 20 साननि उनाव रौता पुलिसआ बोखांनो हादोंमोन आरो सा सानजा ओनसोल माइनरिटि फरायसा आफाद एबा नेमसुनि मिरु आफादगिरि बदरुल इस्लामा काहिबारियाव थानाय रिभार रिजर्टखौ थाबैनो बन्द खालामनो दाबि खालामदों। रिभार रिजर्ट এই रिभार रिजर्टত এগৰাকী ছাত্ৰীক 13 বছৰীয়া ছাত্ৰীক কোনোবা কালপ্ৰিটে ইয়াত আনি কিছুদিন ৰাখি যি ধৰ্ষণ হোৱাৰ অভিযোগ উঠিছে বা ইয়াত পুলিচে ইয়াৰ পৰা উদ্ধাৰ কৰিছে। আমি পুলিচক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি নেমছুৰ ফালৰ পৰা এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ। এই যে যিটো ৰিভাৰ ৰিজৰ্ট বোলা নামৰ যিটো ৰিজৰ্ট আছে আচলতে এইটো ৰিজৰ্ট নে কিবা ঘাটি নাৰী দেহৰ ঘাটি নে কণ কণ শিশুসকলক ধ্বংস কৰাৰ ৰিজৰ্ট এই বিষয়টো জিলা প্ৰশাসনে তদন্ত কৰি ৰাজহুৱা কৰিব লাগে। আমি বিশেষ সূত্ৰে গম পাইছোঁ ইয়াত বহুত এনেকুৱা ধৰণৰ অবৈধ কাম কাজ চলি থাকে। এইবাৰহে মানে এটা আৰক্ষীয়ে ৰাইজৰ মানে পোহৰলৈ আনিছে। গতিকে এই বিষয়টো সমগ্ৰ তদন্ত হ'ব লাগে আৰু এতিয়ালৈকে জিলা প্ৰশাসনে ৰিভাৰ ৰিজৰ্টটো আইনৰ আওতালৈ আনি এতিয়ালৈকে কিয় সিল কৰা নাই, সিল কৰাব লাগে। মই জিলা উপায়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই বিনম্ৰভাৱে অনুৰোধ জনাম যে কণ কণ শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই ৰিজৰ্টটো বন্ধ কৰিব লাগে প্ৰথমে আৰু কি হৈছে কি হোৱা নাই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি ৰাজহুৱা কৰিব লাগে। ইয়াৰ আঁৰত কি ৰহস্য জড়িত হৈ আছে। এনেকুৱা ৰিজৰ্ট